प्रश्न দিব বিচাৰিছো বিটিআৰৰ বিজেপি ইয়াম অৰূপ কুমাৰ দেক লৈ যে বিতৰ্ক তো ৰাজনৈতিক কিবা ষড়যন্ত্ৰ থাকিব অলপ অৰূপ কুমাৰ দেৰ অলপ বিতৰ্কিতটো বেছি হৈ থাকে মই হাক দিছো যে বেছি মানে পাখি গজিব নালাগে অলপমান ভাল কৰি থাকিব লাগে ৰাইজৰ মৰম আদৰত থাকিব লাগে কাৰণ ৰাজনীতি কৰা মানুহ যেতিয়া ৰাইজৰ পৰা আঁতৰি যায় তেতিয়া তাৰ ভ্যালু নোহোৱা হৈ যায় সেইকাৰণে অৰূপ দেক মই গুৱাহাটীত মাতি আনি বুজাই দিছো যে আগত যেনেকে ৰাইজে ভাল পাইছিল এতিয়াও যাতে ৰাইজে ভাল পাই থাকে ব্লাড ডোনেশ্যনৰ কাম কৰিব লাগে গছ পুলি ৰুব লাগে দুখীয়া মানুহক সেৱা কৰিব লাগে বিতৰ্কৰ পৰা দূৰত থাকিব লাগে কিছুমান বিতৰ্ক বনি যায় কিন্তু ঘৰত সমষ্টিত লাগি থাকিলে বিতৰ্ক কৰিবও মানুহে সুযোগ নাপাব সব যে বিতৰ্ক সঁচা তেনেকুৱা নহয় কিন্তু নিজক বচাই চলিলে সকলোৰে কাৰণে ভাল এমাহ লাগিব প্ৰক্ৰিয়াটো কিন্তু CBI ডাইৰেক্টৰে খবৰ সদায় লৈ আছে তেওঁলোকৰ লগত আমাৰ পুলিচ प्रश्न দিব বিচাৰিছো বিটিআৰৰ বিজেপি ইয়াম অৰূপ কুমাৰ দেক লৈ যে বিতৰ্ক তো ৰাজনৈতিক কিবা ষড়যন্ত্ৰ থাকিব অলপ অৰূপ কুমাৰ দেৰ অলপ বিতৰ্কিতটো বেছি হৈ থাকে মই হাক দিছো যে বেছি মানে পাখি গজিব নালাগে অলপমান ভাল কৰি থাকিব লাগে ৰাইজৰ মৰম আদৰত থাকিব লাগে কাৰণ ৰাজনীতি কৰা মানুহ যেতিয়া ৰাইজৰ পৰা আঁতৰি যায় তেতিয়া তাৰ ভ্যালু নোহোৱা হৈ যায় সেইকাৰণে অৰূপ দেক মই গুৱাহাটীত মাতি আনি বুজাই দিছো যে আগত যেনেকে ৰাইজে ভাল পাইছিল এতিয়াও যাতে ৰাইজে ভাল পাই থাকে ব্লাড ডোনেশ্যনৰ কাম কৰিব লাগে গছ পুলি ৰুব লাগে দুখীয়া মানুহক সেৱা কৰিব লাগে বিতৰ্কৰ পৰা দূৰত থাকিব লাগে কিছুমান বিতৰ্ক বনি যায় কিন্তু ঘৰত সমষ্টিত লাগি থাকিলে বিতৰ্ক কৰিবও মানুহে সুযোগ নাপাব সব যে বিতৰ্ক সঁচা তেনেকুৱা নহয় কিন্তু নিজক বচাই চলিলে সকলোৰে কাৰণে ভাল এমাহ লাগিব প্ৰক্ৰিয়াটো কিন্তু CBI ডাইৰেক্টৰে খবৰ সদায় লৈ আছে তেওঁলোকৰ লগত আমাৰ পুলিচ